যি আমাৰ এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড, ইমান দিনে আমি অসমে এই মেপত অন্তৰ্ভুক্ত হোৱা নাছিলোঁ। আজিৰ তাৰিখৰ পৰা আমাৰ এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড অৰ্থাৎ ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড মেপিঙত আজিৰ পৰা অসম অন্তৰ্ভুক্ত হৈছে। এই আঁচনিখনৰ এক উল্লেখযোগ্য দিশ হৈছে যে যিসমূহ ভুৱা অথবা অযোগ্য ৰেচন কাৰ্ড হিতাধিকাৰী আছে সেইসকল আমি চিনাক্তকৰণ কৰাৰ উপৰিও সেইসকলে অট'মেটিকেলি সেই ৰেচন কাৰ্ডৰ পৰা নামসমূহ তেওঁলোকৰ ডিলেট হ'ব আৰু এইটোৰ জৰিয়তে বহু অসাধু ব্যক্তিয়ে ভাৰত চৰকাৰৰ আৰু লগতে অসম চৰকাৰৰ ৰাজসাহায্যযুক্ত এই যি চাউলৰ বা অন্য ৰাজ্যৰ ক্ষেত্ৰত ঘেঁহুৰ ক্ষেত্ৰত যি সুবিধা লাভ কৰাৰ নামত কিছু মধ্যভোগীয়ে এনেকুৱা ভুৱা ৰেচন কাৰ্ডৰ নামত সামগ্ৰী লিপ কৰিছিলে বা বহু সুলভ মূল্যৰ দোকানৰ তাতেও হয়তো এনেকুৱাকৈ সামগ্ৰী ৰৈ আছিলে, সেইবোৰ কোনো ধৰণৰ কাউণ্টত নাছিলে। এতিয়া আমাৰ এই ছিষ্টেমৰ জৰিয়তে যিগৰাকীয়ে বায়'মেট্ৰিক ছিষ্টেমৰ জৰিয়তে তেওঁলোকে অট'মেশ্যন হ'ব, তেওঁলোকেহে প্ৰকৃততে এই ৰেচন সামগ্ৰী এতিয়া গ্ৰহণ কৰিব পাৰে। আৰু সেইকাৰণে আজি এক এজেঞ্চিক সমগ্ৰ অসমতে আমি তেওঁলোকক দায়িত্ব অৰ্পণ কৰিছোঁ। তেওঁ আমাৰ অসমত থকা সৰ্বমুঠ 33,978খন যি সুলভ মূল্যৰ দোকান, সেই সুলভ মূল্যৰ দোকানত এনেকুৱাকৈ অটোমেচিন এই মেচিনৰ জৰিয়তে বায়'মেট্ৰিক্সৰ জৰিয়তেহে এতিয়া তেওঁলোকে সামগ্ৰী ল'ব পাৰে। অৰ্থাৎ যিসকলে এই মেচিনটো ব্যৱহাৰ নকৰে তেওঁলোকৰ নামত আল্টিমেটলি সামগ্ৰী তেওঁলোকে নাপাব। পূৰ্বতে এনেকুৱা আছিলে, আমাৰ যি অন্ন সুৰক্ষাৰ যি কাৰ্ড আছিলে, অন্ন সুৰক্ষাৰ কাৰ্ডখন থকাৰ ফলস্বৰূপে তেওঁলোকে ভুৱা হিতাধিকাৰী থাকিলেও তেওঁলোকে চাউল তাত ল'বলৈ সক্ষম হৈছিলে। কিন্তু এতিয়া এই অটোমেশ্যন যি ছিষ্টেম, এই ছিষ্টেমৰ জৰিয়তে আমি এইটোত এনেকুৱাকৈ কাৰ্ড ওলাব। এই কাৰ্ড ওলোৱাৰ পিছত তেওঁলোকে এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তাতে হওক বা গভৰ্ণমেণ্ট অফ আছামৰ তাতে হওক বা আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টতে হওক, আৰু কিমান কেজি চাউল লিপ কৰিলে এই ডাটাখিনি তেওঁ কাৰ্ডখন পোৱাৰ লগতে আমাৰ ইয়াতে থাকি যাব। গতিকে এই ছিষ্টেমটো এটা নতুন ছিষ্টেম। ইয়াৰ এক্টিভেশ্যনটো আজি আমি আনুষ্ঠানিকভাৱে ইয়াৰ শুভাৰম্ভ কৰিছোঁ আৰু এক্টিভেশ্যনটো আমাৰ সোমবাৰৰ পৰা হ'ব। ইতিমধ্যে আমি আজি কামৰূপ জিলা প্ৰশাসনক আমি 100টা পৰীক্ষামূলকভাৱে এই মেচিন আমি অৰ্পণ কৰিম আৰু তেওঁলোকে সোমবাৰৰ পৰা চিম কাৰ্ডৰ জৰিয়তে এক্টিভেশ্যন কৰিব।